সোমায় তো যদি ইয়াত এনেকুৱাকৈ পৰে এইটো চোৱা টুকুৰা যাওঁ ফিনিছ। তো সেই বন্ধুসকল কি খবৰ, আশা কৰোঁ সকলোৱে ভালে আছে। যোনে যোনে মোৰ ভিডিঅ'ত নতুন আহিছে তো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মোৰ কিবা এটা নতুন ভিডিঅ' হ'লে আপোনালোকে মানে নটিফিকেশ্যন পাই যায়। তো আজি আহিছোঁ মই আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্ট জোনাই। তো জোনাই মোৰ নিজা গাঁৱে মই আহিছোঁ, বহুত ভাল লাগি আছে। আৰু এইফালে আপোনালোকে পৰিৱেশ চাব পাৰি আছে, কিমান সৌন্দৰ্যৰে ভৰি পৰি আছে একদম পৰিৱেশ। তো আজি মই বন্ধু এজনৰ ঘৰত গৈ আছোঁ, কিয়নো এতিয়া ছিজন চলি আছে, এইটো ধান কটা ছিজন, চবে মানে ধান কাটিবলৈ গৈছে। তো মোৰ বন্ধুজনে মাতিছে, সি মানে খেতিতে আছে, ধান কাটি আছে বোলে সিহঁতৰো। তো সিহঁতে মাতিছে মোক, সিহঁতৰ খেতিত বোলে কিবা এটা বস্তুৱে বহুত দিগদাৰ দি আছে। কি বস্তু দিগদাৰ দি আছে আমি চাওঁ ব'লক। তো ইয়াৰ এইফালে চাওক, মোৰ বন্ধুজন বহি আছে, কিয়নো ঘৰত কোনো নাই বোলে, আৰু ঘৰত কুকুৰা, হাঁহ এনেকুৱা বহুত বস্তু আছে। তো চাবলৈ সি ঘৰ ৰখীয়া হৈ আছে, মানে ডাইৰেক্টলি ক'বলৈ হ'লে ঘৰ ৰখীয়া। তো ব'লক আমি এতিয়া যাওঁ তাৰ তাত কি হৈছে। তো আমি এতিয়া আহি পালোৱে আৰু অকণমান মানে ইয়াতে ওচৰতে। তো এয়া আহিছে আমাৰ বন্ধু চক্ৰধৰ। তো আমি এতিয়া যাম তো ৰামৰ তাত। তো সিহঁতৰ ঘৰতো পিছফালে চাব পাৰে মৰণা মাৰি আছে, এইবিলাক মানে পৰিৱেশ গোটেই এতিয়া ধান কাটি আছে। তো ঘৰত কাকো আপুনি নাপাব, মানে বন্ধু এতিয়া যাৰ তাত গ'লেও আপুনি নাপাব, কিয়নো চবে খেতি বাতিত ব্যস্ত হৈ আছে। ব্যস্ততাৰ মাজতো মানে মোক যোনে মাতিছে সি কৈছে অকণমান আহিবি আৰু যে দেখাম আমাৰ কেনেকুৱা হয়। তো আহিয়ে চাই পালোঁ মানুহ এজনে মাছ ধৰি আছে জুৰকি দি, লোকেল ষ্টাইল। পালে 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 এই আহি আছে ধান উঠাই। তো এইটো হৈছে আপোনাৰ লোকেল ষ্টাইল, বিৰাট ধান উঠাই লৈ আহে। আহিব দিয়ক চাওঁ। তো এয়া এনেকুৱা ধৰণৰ মানে ধান বুকে গাঁৱত, মানে এনেকুৱা ধান বুকি মানে হাইষ্ট কিমান দূৰলৈকে যাওঁ, কেতিয়াবা 2 কিলোমিটাৰমান যাওঁ। 2 কিলোমিটাৰ এনেকুৱাতে লৈ যাব নহয়, কি উপায় নাই। তো চোৱা, এইটো হৈছে গাঁৱৰ পৰিৱেশ, য'ত আপোনালোকে ভাবে ধান কাটিয়ে আমি ভাতটো ইমান ধুনীয়াকৈ খাই আছোঁ। সেইটো কথা নহয়, এনেকুৱাকৈ বুকি মৰণা মানে আপুনি ঘৰত ৰাখিব, তাৰপিছত মৰণা মাৰিব, শুকাব, শুকোৱাৰ পিছতে মৰণা মাৰিব ন, শুকাই মৰণা মাৰিব, তাৰপিছত বহুত কিবা কিবি আছে, তাৰপিছতে আমি ভাতটো খাবলৈ পাওঁ। তো এনেকুৱা হৈছে গাঁৱৰ পৰিৱেশ, তো এইটো জনা উচিত। তো ব'লক আগলৈকে চাওঁ। তো এতিয়া ৰামে কিবা বনাই আছে, এইফালে ৰাম। তো এইফালে ৰামে কিবা বনাই আছে, কি বনাই আছে সুধোঁ। তাৰপিছত এইফালে আমাৰ মিষ্টাৰ, তো ইও এটা ইউটিউবাৰ হয়। তো আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো মই ডিছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম বাৰু, ভাই মোৰো দিবি দেই তই। তো ৰামে কিবা বনাই আছে, এইটো তাকে সুধোঁ কি বনাই আছে। সিহঁতৰ বোলে খেতিত বহুত অত্যাচাৰ কৰি থাকে মানে, তো তাকে সুধোঁ কি বনাই আছে। ৰাম কি বনাই আছে এইটো? চিটিকা বনাই আছে। চিটিকা? নিগনি বেছি হৈছে যে, খেতি পথাৰ নষ্ট কৰি দিছে, সেইটো কাৰণে ফান বনাই আছোঁ। ফান, চিটিকা ফান বুলি কয় বাৰু। One hour later. তো ফাইনেলি চব কমপ্লিট হৈ গ'ল। এতিয়া আমি ইয়াক টেষ্ট কৰি চাব লাগিব, গাড়ী লোৱাৰ আগত টেষ্ট ড্ৰাইভ কৰোঁ। এইটো এতিয়া টেষ্ট কৰি চাব লাগিব কেনেকুৱা সোমাবনে নাই, ফচিবনে নাই, বলক। তো ইয়াত চাব পাৰিছে আপুনি, তো এইটো যেন গলিটো আৰু ইয়াৰ পৰা বস্তুটো আহিব। তো এইটো ইয়াত লগোৱা আছে, ইয়াত যদি পৰে কেনেকুৱা ফচিব, অলপ ওচৰত আহোঁ ভালকৈ আপোনালোকক দেখাইছোঁ। ইয়াত আমি কিবা অলপ দি ৰাখি দিম, দানা চানা। এইটো হ'ল বস্তুৰ মেইন পইণ্ট, বস্তুটো যদি ইয়াৰ পৰা আহি এনেকুৱা সোমায়, তো যদি ইয়াত এনেকুৱাকৈ পৰে, এইটো চোৱা, যদি ইয়াত আপোনাৰ হাতো সোমায়, হাতো মানে টুকুৰা হৈ যাব, ফিনিছ। তো ये চিটিকা হে। তো আজি বনাই ল'লোঁ চিটিকাটো আমি। তো কিন্তু এতিয়া 2:30 বাজি গ'ল, নাই যে সন্ধিয়া হ'লেহে আমি পাতিব পাৰিম। তো আপুনি নেক্সট ব্লগ চাব, নেক্সট ব্লগত আমি কেনেকুৱা পাতিছোঁ, কেনেকুৱা ধৰিছোঁ, ধৰি কিনি কি কৰিম, খাম নে কি খাই চাম, মানে সিহঁতে কৈছে এইটো খাই বুলি, খাই ট্ৰাই কৰি চাম। তো নেক্সট ব্লগ চাব আপোনালোকে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু বেল আইকন প্ৰেছ নিশ্চয় কৰিব, কিয়নো মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকৰ নটিফিকেশ্যন পাই যাম যে। আৰু সকলোৱে ভালে থাকক। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। জয় অসম, জয় ভাৰত।